সঁচা, বিচৰা সময়বোৰত যাক বিনা স্বাৰ্থত কাষত বিচাৰি পোৱা যায় সেই মানুহবোৰে আপোন মানুহ, আৰু বিচৰা সময়বোৰত যিয়ে অজুহাত দেখুৱাই আঁতৰি ফুৰে সেই মানুহ কেতিয়াও আপোন হ'ব নোৱাৰে। কিন্তু ৰাগক মই যেতিয়াই বিচাৰো তেতিয়াই তাক কাষত বিচাৰি পাওঁ, অজুহাত অবিহনে। ৰাতিৰ নীৰৱতাত ৰাগে মোলৈ হোৱাটছএপত মেছেজ কৰি পঠিয়াই এই বুলি, ৰাতিবোৰ কিয় ইমান বিষাদপূৰ্ণ? হঠাৎ মনৰ কোষবোৰ মৰহি পৰে। দুখবোৰ কিয় ডাৱৰৰ দৰে হঠাৎ বৰষুণ হয় চকু পানী সৰি পৰে? আৰু তুমি কিয় জোনাকৰ দৰে যাক চাই কাহানিও আমনি নালাগে? ভাল লগা তাৰ এই শব্দবোৰ, আৰু তাৰ এই শব্দৰ চাত জিৰাই ময়ো লিখি পঠিয়ালো তালৈ। বিচাৰি পালো ঠিকনা, আপোন আৰু ভাল লগা। হাঁহিৰে লিখিম তোমাৰ আৰু মোৰ গাথা, কোনেও নুশুনে কোনেও নেদেখে। হাচনাহানাৰ দেশত হ'ব